हेलो फ्रेंड्स, आशा करो সকলোৱে ভালে আছে। মুস্কান টেক ইনফো চেনেললৈ স্বাগতম জনাওঁ। আজি আমি আলোচনা কৰিম ফিনো পেমেণ্ট বেংক BC মাৰ্চেণ্ট আইডি কেনেকৈ লগইন কৰিব লাগে। তাৰ আগত আমাৰ সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি আমাৰ চেনেলত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে সকলো ধৰণৰ ভিডিঅ' আপুনি দেখিবলৈ পায়। তেনেহ'লে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰক। মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি ল'লোঁ। সাৰ্চ বাৰত আপুনি টাইপ কৰিব ফিনো পাৰ্টনাৰ বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনাৰ যিটো 1 নম্বৰ অপশ্যন আহিছে ফিনো লগইন ফিনো পেমেণ্টছ বেংক, এই 1 নম্বৰ অপশ্যনত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাই যাব। এনেকুৱা এটা পেজ খোল খাব। প্ৰথমতে আপুনি ডেস্কটপ সাইট কৰি লওক। ডেস্কটপ সাইট কৰি লোৱাৰ পিছত ডেস্কটপ সাইট খোল খোৱাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। আপুনি ইয়াতে কি কৰিব, আপোনাৰ মাৰ্চেণ্ট আইডিটো টাইপ কৰিব, যেনেকৈ মোৰটো কৰি আছোঁ। এতিয়া কি কৰিব, আপুনি কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত আমাৰ আগৰ যিটো সাইট আছিল মেইন সাইট, সেই সাইটত লৈ যাব। এতিয়া যিটো সাইট আছে এইটো নতুনকৈ আপডেট দিয়াৰ পিছত আপডেট হৈছে। আপডেট হোৱাৰ পিছত এইটো সাইট হৈছে, কিন্তু আমাৰ আগৰ পুৰণা সাইটতে লৈ যাব। ইয়াতে আপুনি এলাও কৰিব। ইয়াতে লোকেশ্যনটো বিচাৰিছে। এতিয়া ইয়াত কি কৰিব, আপুনি অ'কে ক্লিক কৰিব। অ'কে কৰাৰ পিছত আপুনি চাওক আমাৰ যিটো পুৰণা সাইট আছিল সেই সাইটতে আহিল। ইয়াতে আপুনি নেক্সটত ক্লিক কৰিব, নেক্সট মাৰিব। নেক্সট মাৰাৰ পিছত OTP বিচাৰিছে। যিহেতু মই লেপটপত কাম কৰোঁ, মোবাইলত কৰাৰ কাৰণে OTP বিচাৰিছে। OTPখন আহি গ'ল। ইয়াতে মই OTPটো এণ্টাৰ কৰি দি আছোঁ। (8603) এতিয়া আপুনি ছাবমিটত ক্লিক কৰক। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ পাছৱৰ্ড এণ্টাৰ কৰিব দিব। পাছৱৰ্ডটো এণ্টাৰ কৰক। মই এণ্টাৰ কৰি আছোঁ। মোৰ পাছৱৰ্ডটো এণ্টাৰ কৰিলোঁ। এতিয়া আপুনি ছাবমিটত ক্লিক কৰক। ছাবমিটত ক্লিক কৰাৰ পিছত আমাৰ ফিনো পেমেণ্ট বেংকৰ মাৰ্চেণ্ট আইডিৰ মেইন সাইট হোম পেজ এখন গুচি আহিব। এতিয়া হ'ল আমাৰ হোম পেজখন খুলি গ'ল। ইয়াতে মোৰ বেলেঞ্চ দেখাইছে 23,029 rupees। ফিনো পেমেণ্ট বেংকৰ CSP লৈ আপুনি মাহত 10,000 পৰা 15,000 টকা ইনকাম কৰিব পাৰিব। এইখন সাইটতে আপুনি মাইক্ৰ ATM উইথড্ৰল বেলেঞ্চ ইনকুৱাৰী কৰি দিব পাৰিব। যিকোনো বেংকৰ ATM আমাৰ ফিনো পেমেণ্ট বেংকৰ এই মাইক্ৰ ATM ডিভাইচত একচেপ্ট কৰে। লগতে আৰু এটা কথা কওঁ, ফিনো পেমেণ্ট বেংকত একাউণ্ট কৰিলে আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড ডকুমেণ্টছ লাগে। কাষ্টমাৰৰ একাউণ্ট যদি আপুনি ক্ৰিয়েট কৰে, লগ একাউণ্ট আৰু ATM কাৰ্ড দিব পাৰি। লগতে আধা ঘণ্টাৰ পিছতে আপোনাৰ একাউণ্ট আৰু ATM এক্টিভ হৈ যায়। আহক আমি চাওঁ আৰু কি কাম কৰিব পাৰি।
ইয়াতে আপোনাক দেখাম মাইক্ৰ ATM, ইয়াতে চাওক মাইক্ৰ ATM 1 নম্বৰত আছে মাইক্ৰ ATM, 2 নম্বৰত আছে AEPS আধাৰ ইনেবল পেমেন্ট সিস্টেম। মাইক্ৰ ATMৰ কথাটো আপোনালোকে বুজি পালেই। যিকোনো বেংকৰ ATM দি আমাৰ ফিনো পেমেন্ট বেংকৰ মাইক্ৰ ATM ডিভাইচত মানি উইথড্ৰল কৰি দিব পাৰিব আৰু লগতে বেলেন্স ইনকুৱাৰি কৰিব পাৰিব। 2 নম্বৰত আছে AEPS, তাৰ মিনিং হ'ল আধাৰ ইনেবল পেমেন্ট সিস্টেম। যিকোনো বেংকৰ একাউণ্টৰ লগত যদি আধাৰ কাৰ্ড লিংক থাকে, আপুনি কাষ্টমাৰৰ আধাৰ কাৰ্ড নম্বৰ দি বেলেন্স ইনকুৱাৰি আৰু মানি উইথড্ৰল কৰি দিব পাৰে। 3 নম্বৰত আছে কেছ বাজাৰ, এইটো বাৰু বেলেগ হয়। তাৰপিছত আৰু এটা কথা ইয়াতে ক'ব বিচাৰিছোঁ, আপোনাৰ একাউণ্ট ক্ৰিয়েট কৰোঁতে যদি কিবা কাৰণত একাউণ্টটো এক্টিভ নহয়, তেনেহ'লে আপোনাৰ ৰিভিজনত আহি চেক কৰিব লাগিব। ৰিভিজন মানে হ'ল কাষ্টমাৰৰ একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত 24 আৱাৰ্ছ পাৰ হৈ গ'ল, তথাপি কাষ্টমাৰ একাউণ্টটো এক্টিভ নহ'ল, তেতিয়া আপুনি ৰিভিজন অপশ্যনত আহিব লাগিব। ৰিভিজন অপশ্যনত আহি কাষ্টমাৰৰ মোবাইল নম্বৰ অথবা একাউণ্ট নম্বৰ নহ'লে কাষ্টমাৰ ID, তিনিটাৰ ভিতৰত যিকোনো এটা চাৰ্চ কৰি আপুনি চাব পাৰিব কিয় একাউণ্টটো এক্টিভ নহ'ল, কি কাৰণত। ইয়াতে শ্ব' কৰাই দিব ৰিভিজন। ইয়াতে লগে লগে দেখাই দিব, অথবা আপোনাৰ পান কাৰ্ডটো ক্লিয়াৰ হোৱা নাই, অথবা নমিনি ডিটেইলছ, ডেট অফ বাৰ্থ ভুল হৈ আছে। আপুনি তাতে কি কৰিব লাগিব, যিটো ভুল হৈ আছে সেইটো আকৌ নতুনকৈ আপডেট দিব লাগিব। তেতিয়া 10-15 মিনিটৰ ভিতৰতে একাউণ্ট এক্টিভ হৈ যাব। তাৰপিছত দেখাম আপুনি যিমান ট্ৰেনজেকশ্যন কৰিছে, আপোনাৰ BC ID, যিটো আপোনাৰ ফিনো মাৰ্চেণ্ট ID হয়, সেই আইডিখনত আপুনি যিমান ট্ৰানজেকশ্যন কৰিছে চব ট্ৰানজেকশ্যন চাব পাৰিব। এই ৰিপৰ্টত আহক, ৰিপৰ্টত গৈ ৰিপৰ্টত আহি আপুনি চাব পাৰিব ট্ৰানজেকশ্যন ৰিপৰ্ট, ট্ৰানজেকশ্যন ষ্টেটাছ, আৰু আছে ডিটেইলছ ষ্টেটমেণ্ট, একাউণ্ট হিষ্ট্ৰী। ট্ৰানজেকশ্যন ৰিপৰ্টত আপুনি এইটোৱে চাব পাৰিব আপোনাৰ আইডিত কিমান টকা ট্ৰানজেকশ্যন কৰিলে, বা কাষ্টমাৰৰ একাউণ্টত কিমান টকা উইথড্ৰল কৰিলে, কিমান টকা ডিপ'জিট কৰিলে, চব আপুনি ট্ৰানজেকশ্যন ৰিপৰ্টত চাব পাৰিব। আৰু ট্ৰানজেকশ্যন ষ্টেটাছটো হ'ল আপুনি ট্ৰানজেকশ্যন কৰাৰ পিছত পেণ্ডিং হৈ আছে না ছাকচেছ হৈছে না ফেইল মাৰিছে, আপুনি সেই ষ্টেটাছটো ট্ৰানজেকশ্যন ষ্টেটাছত চাব পাৰিব। আৰু একাউণ্ট হিষ্ট্ৰী, একাউণ্ট হিষ্ট্ৰীত আপুনি যিমানকেইটা ট্ৰানজেকশ্যন কৰিছে চব ট্ৰানজেকশ্যন আপুনি চাব পাৰিব। এক্সাম্পল মোৰটো দেখাই আছোঁ, মই 3 মাহ ধৰি CSP চলাই আছোঁ, মোৰ 3 মাহত কিমান টকা ট্ৰানজেকশ্যন হৈছে সেইটো চব চাব পাৰিব। ধৰি লওক মই দেখাই আছোঁ মে' মাহৰ 1 তাৰিখৰ পৰা আজিৰ তাৰিখলৈ কিমান টকা ট্ৰানজেকশ্যন হৈছে। আজি হ'ল কিমান তাৰিখ, মে' মাহৰ 1 তাৰিখৰ পৰা জুন মাহৰ 1 তাৰিখলৈ, এক মাহকৈ আপুনি চাব পাৰিব। ইয়াতে মই 1 মাহৰ ট্ৰানজেকশ্যন দিলোঁ, যিখিনি ইয়াতে জেনেৰেট বুলি অপশ্যন আছে তাতে ক্লিক কৰি দিলোঁ। এতিয়া চব শ্ব' আহি যাব 1 মাহত মোৰ কিমান টকা ট্ৰানজেকশ্যন হৈছে। আহি গ'ল, আপোনালোকে চাব পাৰিব। চাওক আপোনালোকে মই কেতিয়া কিমান টকা ট্ৰানজেকশ্যন কৰিছোঁ।
ইয়াতে নেক্সটত ক্লিক কৰি আপুনি সব ট্ৰানজেকশ্যন হিষ্ট্ৰী চাব পাৰিব। মোৰ ইয়াতে 25 দিনৰ ট্ৰানজেকশ্যন আছে। ফাৰ্ষ্টত চাওক মোৰ যেটো সেটেলমেন্ট একাউন্ট আছে, সেটেলমেন্ট একাউন্ট মই ভেৰিফাই কৰোঁতে 1 টকা মোৰ একাউণ্টত ক্ৰিয়েট হৈ গৈছে। মই ফাৰ্ষ্ট টাইম 62 rupees আৰপিএছ কৰি মই চেক কৰিছিলোঁ মোৰ সেটেলমেন্ট একাউণ্টত টকাটো যায় নে নাই। ইয়াতে চাব পাৰে, আপোনালোকে চাই আছে 62 rupees। ইয়াতে মই জুম কৰি দেখাই দি আছোঁ। এনেকৈ আপোনালোকে সব চাব পাৰিব। আজিলৈকে মই